মই কৃষ্ণপ্ৰিয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আমি ৰাতি ক'ৰবাত আহিছিলোঁ বা কেনেকুৱা আহিছিলে? হেল্ল' আজি আমি গৈ আছোঁ এয়া খানা খাবলৈ বিলৰ পাৰত। মানে খানা মানে ৰাসৰ খানা, ৰাস যে নাচিছিলে ৰাসৰ কমিটি পিনেদি ৰাসৰ খানা এটা দিছে, তালৈকে গৈ আছোঁ। গাইজ আমি এতিয়া গৈ আছোঁ বিলৰ পাৰলৈ। সেই দেখিছে নিশ্চয়, আৰু এয়া মানুহৰ ঘৰ, এইটো ৱাৰ্ড মেম্বাৰৰ ঘৰ। সেইটো ৱাৰ্ড মেম্বাৰ ঘৰ, মৰিগাঁও আহিছে। এয়া গাঁও ৱাৰ্ড নম্বৰ বগৰী ফুলি আছে, হৈছে বগৰী লাগি আছে। এইখিনিৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। দেখিছেনে ছানছেটটো কিমান মজা লাগিছে, দেখিছেনে কেনেকুৱা ৰ'দ পৰিছে, কেনেকুৱা লাগিছে। এই ৰ'দটো এই ঠাণ্ডা দিনত মজা লাগে। এয়া চাহ খাই আছে আমাৰ মাছ ভাগৰ লাগিছে, জিৰণি লৈছে। দেখিছেনে এয়া মাছ পাইছেনে? হা পাইছে? এইবোৰ চব গোপী, গম পাইছে? ৰাসৰ গোপী। এয়া চব সৰু সৰু ছোৱালী। এই ৰাসৰ গোপী। ঐ হাই কৰি দিয়া। এইখিনি ৰাস আমি খানা খাই আছোঁ। এয়া পানী লৈ যোৱা মানুহ কষ্ট কৰি পানী লৈ গৈ আছে। বস্তু চলি আছে। এয়া খানা বনাই আছে এইগৰাকী। এয়া দেখিছে ফ্ৰেণ্ড, এইখিনি এটা কিবা এটা চৌ বহিব, এইডোখৰত ভাত বহাব চাগে। এয়া এতিয়া ইয়াত মাংস হ'ব, এইডোখৰত মাংস তেল গৰম কৰি আছে। এইপিনে এয়া জলকীয়া মছলা, মাৰ মছলা চব ৰেডি কৰি থৈছে। মাছৰ ফুলকবি, আলু, বিলাহী দি মাছৰ খাই ক হেল্পাৰ। এয়া মোৰ আমাৰ খানা এয়া প্ৰস্তুতি আহিছে লাহে লাহে। এয়া গোপী, এয়া চব গোপী। এই নামটো কৈছে, দেখিছে? এইপিনে আপোনাৰ নামটো ক'ব পাৰে? কৃষ্ণ মাক। এইপিনে এজনী গোপী এজনী। এইপিনে আমাৰ অসুৰৰ মাক। এইপিনে এজনী সৰু কৃষ্ণ মাক। হয়, এয়া চবে কাটি আছে। সেয়া অসুৰ, ৰাধা, কৃষ্ণ চব আছে। তুমি নিতোৱালৈকে নিজৰ নিজৰ পৰিচয় দি দিয়া। তোমালোকে কি কি পাঠ কৰিছিলা? মই হৈছিলোঁ কৃষ্ণ মামাই কংসচুৰ।
এইপিনে কি হৈছিলে হয় এইপিনে কি হৈছিলে ৰাধা হৈছিলা অঁ এইজনী আমাৰ স্পেচিয়েল গোপী স্মাইল দেখিছেনে হাই ক দাঁত দোকাইছে মাইনাহঁত ধুনু ধুনু মাইনাহঁত এ কি কৰি আছ নাচ নাচ ফ্ৰেণ্ডছ এইপিনে মই গৈ আছোঁ এটা ঠাইলৈ যিহেতু পানী খোৱা পানীটো অলপ প্ৰব্লেম হয় সেইকাৰণে অলপ খোৱা পানী আনিব গৈছোঁ এইপিনে পৰা এই দেখিছেনে এইডোখৰত পানী একেবাৰে সাগৰ একেবাৰে একদম জিলিকি আছে একদম এয়া পানীৰ অসুবিধাৰ কাৰণে আমি ইয়াত মানুহৰ ঘৰলৈ আহিছোঁ ইয়াৰ পানী বোলে বহুত ফিল্টাৰ কৰি খাব লাগে পানীটো মানে অকণমান হেৰি আছে আইৰণ আছে বোলে খাই আছোঁ আমি লাহে লাহে ভাত বনাই আছে মানুহে আপুনি ক'ব লাগে কিবা এটা আপুনি এই খানাটোৰ বিষয়ে কিবা এটা কওক আহিছে যে কিহৰ খানা কি আমি আমাৰ ৰাস পুনিত ৰাস কৰিছিলোঁ হয় আমি সমূহ ৰাইজে পইচা পাই উঠাই ৰাস কৰিছিলোঁ হয় আপুনি কি পাৰ্ট লৈছিলে মই পাৰ্ট লৈছিলোঁ হয় বসুদেৱৰ পাৰ্ট লৈছিলোঁ হয় দেখিছে বসুদেৱৰ পাৰ্ট লৈছিলোঁ আমাৰ সমূহ ৰাইজে এতিয়া আমি খানা খাব আহিছোঁ হয় মাছ মাংস সকলোৱে উলহ মালহেৰে খানা খাই ফূৰ্তি কৰিম আৰু হয় বনাই আছে এই তাতে ভাত বনাই আছে মাছ মাংস হয় আৰু বিভিন্ন ব্যঞ্জনৰ সৈতে বনাই আছে হয় আমি খাম আৰু ভোকো লাগি আহিছে দেখিছে গাইজ এয়া ফ্ৰেণ্ডছ এয়া এতিয়া আমাৰ বাসুদেৱে কিবা ক'লে এয়া খানা বিষয়ে এয়া লাহে 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 মানুহবোৰ আহি আছেগৈ ৰাইজ এয়া নাচি আছে দেই আমাৰ ৰাইজসকলে মাছ মাংস হৈ গ'ল ফ্ৰেণ্ড মাংস এইয়া মাছ ফ্ৰেণ্ডছ যিহেতু ৰাসৰ খানা চলি আছে ইয়াত এতিয়া ৰাসৰ বাঁহীত নানাচিলেনো কেনেকৈ হ'ব সেইকাৰণে ৰাসৰ বাঁহী বজাই লৈ ৰাসকে নচুৱাই দিছোঁ গোপীসকলক
আছে খানা খোৱাৰ টাইম এয়া খাই আছে খানা এয়া ভাত খাই আছেনে অসুৰে কি হ'ল মুখত টেপা লাগিলে যে এয়া মানে খানা খাই আছে ঠিকছে খাওক এইপিনে এয়া খাই আছে নাই ভাল কি আছে কৈ দিয়ক মাছ মাংস চালাড দালি ভাত আৰু আছিলে শেষ হৈ গ'ল এনেকৈ মানুহে ইমান মানে ন সাবস্ক্রাইব কৰি দিবা দেখিছে কৃষ্ণ নিজে কৈছে